নমস্কাৰ, জয় অসম। মই কনষ্টেবল ৰিংকু গগৈ, 21st আছাম পুলিচ ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ানৰ। মই আজি মোৰ DP বিষয়ে ক'ব বিচাৰিছোঁ আপোনালোকক। মোক ছাছপেনশ্যন কৰিলে 21 এপ্ৰিল 2019, আজি 8 মাহ হৈ গ'ল। এতিয়া DP কি হৈছে এই কথাটো আপুনি চাই লওক। আজি মোক মেছেজ দিছে, এইটো 25/12/2019, মানে আজি 26 তাৰিখ। যোৱাকালি মেছেজ দিছে থানাত টু OC ডিগবৈ PS ভিয়া কামাণ্ডেণ্ট 21st IRBN কাটলিচেৰা হাইলাকান্দি। তাৰপিছত ডেটটো সেইটো যোৱাকালিৰ। আৰু মোক কি কৈছে, ইয়াতে মোক আহিব কৈছে, ক'ত যাব কৈছে, এইটো মাই অফিচ মানে কাটলিচেৰা 21 IRBN অফিচ চেম্বাৰত অন 27 তাৰিখ at 11 AM, মানে ৰাতিপুৱা 11টা বজাত আহি পিনে আজি 26 তাৰিখে 1টা বজাত মোক এইটো ASI প্ৰিয়াধৰ সন্দিকৈ ছাৰ ডিগবৈ থানাৰ পৰা আহি পিনে মোক লক্ষীপথাৰত কাগজ দুপৰীয়া 1টা বাজি দি গৈছে। আৰু মই অহাকালি 27 তাৰিখে 11টা বজাত হাইলাকান্দি কাটলিচেৰাত গৈ পিনে উপস্থিত হ'ব লাগে। মোৰ কি নিজৰ হেলিকপ্টাৰ আছে নেকি? কামাণ্ডেণ্ট পাগল নেকি? আগতো এনেকুৱা কৰিছে। DIG আহিব বোলে ইনকুৱাৰী কাৰণে, তেতিয়া এই সন্দিকৈ ছাৰক দিছে এনেকুৱা কাগজ। কিন্তু সেই সময়ত মোৰ কপাল ভাল আছিলে, মই গুৱাহাটীত আছিলোঁ। সেইকাৰণে মই ৰাতি গাড়ী ৰিজাৰ্ভ কৰি হ'লেও মই DIG ইনকুৱাৰীত উপস্থিত হ'লোঁ। আচলতে সিহঁতৰ যে এদি উপস্থিত হ'ব নোৱাৰাকৈ দিয়ে মেছেজ, লিখিব উপস্থিত নাই বুলি। এতিয়া মই কেনেকৈ যাম আপোনালোকে কওকচোন। এইবিলাক হ'ল কামাণ্ডেণ্টৰ বুদ্ধি। আৰু ইয়াতে মানে ডাঙৰ মানুহ চব কি কৰিছে, সহায় দি আছে। এই চাওক, মই অনাৰেবল DGP ছাৰক লিখিছিলোঁ, পেয়াৰ টু টেক মাই DP ইন আছাম পুলিচ হেডকোৱাৰ্টাৰ উলুবাৰী গুৱাহাটী। ধুনীয়াকৈ লিখি দিছিলোঁ, কিন্তু এইবিলাক কুলধৰ শইকীয়া ছাৰে নোৱাৰিলে। DGP ছাৰ, এইটো হ'ল এইটো কথা। মাতিছে, মই যাব নোৱাৰোঁ, ইমান স্পীডত মোৰ হেলিকপ্টাৰ নাই যাবলৈ, আৰু দৰমহা চৰমহা দিয়া নাই, পইচা নাই, তাত থাকিলেও এবচেণ্ট দিয়ে। কি কৰিম? এইটো DP এতিয়া মাতিছে, হাড় কেতিয়া পাইছে। DP কাৰণে মোক কেতিয়া মাতিছিলে আগতে, এইটো একে থানাত দিছিলে টু OC ডিগবৈ PS ভিয়া কামাণ্ডেণ্ট। এইটো কেতিয়া মাতিছিলে মোক, এইটো DSP H ভদ্ৰধন সিং APS, আৰু মাতিছিলে 16 ছেপ্টেম্বৰ, মানে ছেপ্টেম্বৰ 11টা বজাত 11 AM। এইটো মই যাই উপস্থিত হৈছিলোঁ 15 তাৰিখে। 16 তাৰিখে মই থাকিলোঁ, গোটেইখিনি পূৰা মানে ষ্টেটমেণ্ট ল'লে বেংগলী লেংগুৱেজত, মই কওঁ অসমীয়াত, লিখে বেংগলীত। তিনিজনৰ মই ষ্টেটমেণ্ট দিলোঁ, মানে চাইন কৰিলোঁ। পিছত দেখিছোঁ মানে বেংগলী সিহঁতি অলপ উল্টা পুল্টা লিখে, অলপ খেলি মেলি হয়। তো মই ইমান ডাঙৰ ৰিস্কটো মই ল'ব নোৱাৰোঁ, যোনটো মই বুজি নোপোৱা লেংগুৱেজটো। মই অসমীয়াত কৈছোঁ প্ৰশ্ন, মই হ'লোঁ চাৰ্জ অফিচাৰ বনাই মোক, তো মোৰ প্ৰশ্নটো মই অসমীয়াতে লিখিব লাগে বুলি ক'লোঁ। নিলিখিলে মই চাইন নকৰোঁ। তাৰপিছত এইটো কেছটো সেনেকৈ গ'ল। মই 9 অক্টোবৰলৈকে হেডকোৱাৰ্টাৰতে আছিলোঁ। 9 অক্টোবৰ দিনা মই কাগজ দিছিলোঁ। মোক মানে আমাৰ অনাৰেবল DGP শ্ৰী কুলধৰ শইকীয়া IPS ছাৰে মাতিছিলে কি তাৰিখে, 11 অক্টোবৰ 11/10/2019 মাতিছিলে DGP অফিচত লগ কৰিবলৈ। তেতিয়া মই 1টা বজাত। তাৰপিছত কি কৰিছে, থানাত একদম মেছেজ দি দিছে একদম। মই তাৰ 9 তাৰিখ আহিছোঁহে, তাৰপৰা আকৌ এগেইন মানে মোক কল কৰিছে 12/10, মানে 12 অক্টোবৰত আকৌ কল কৰিছে মোক, মানে DP ল'বলৈ H ভদ্ৰধন সিং ছাৰে। মানে কি, মই ইয়াত সিহঁতি গম পাইছোঁ, মই এটা দৰখাস্ত দি আহিছোঁ ছাৰক যে মই DGP ছাৰে মাতিছে মোক, মই লগ কৰিব যাম। কিন্তু DGP ছাৰ লগ কৰা আহিব অহাটো এবচেণ্ট দিছে, মোক পাৰ্মিশ্যন দিয়া নাই। লগতে আকৌ এইটো কি কয়, মানে লগে লগে মাতিছে চাওক কেনেকুৱাকৈ। তাত থাকোঁতে কিন্তু একো ষ্টেটমেণ্ট নাই লোৱা, তেতিয়া বন্ধ হৈ গ'ল। হাৰাশাস্তি এইবিলাক DP নামত। আকৌ ইমান দিন হ'ল কি কাৰণে ল'ব নাই পৰা। আজি চাওক 16/9 পৰা আজি 12 হৈ গ'ল, মানে 3 মাহ আৰু 15 দিন। কি হৈছে? আৰু তাৰ আগৰখিনি আছে 21 এপ্ৰিলৰ পৰা। তো এনেকুৱা হয় নেকি DP?
তো এইটো হৈ আছে। মই কৈছোঁ ডি পি যদি ইমান সাহস আছে, ডি পি লওক ডাইৰেক্ট অন কেমেৰা আগত। মই 100বাৰ ৰাজি আছোঁ। আপোনালোকৰ কেমেৰা কিনিবলৈ নাই, মোৰ মোবাইল আছে। মোৰ মোবাইলটো ভয় কৰে। দুটা মোবাইল আছে, এটা হ'ল ভাবে 9mm পিষ্টল, এটা AK-47। সেইকাৰণে মোৰ মোবাইল কাঢ়িব আহে। দম আছে ডি পি চবৰ আগত, ৰাইজৰ আগত লওক। মই কি ভুল কৰিছোঁ ওলাই পৰিব। অসমৰ ৰাইজে যদি ছাপৰ্ট দিয়ে নহয়, এইটো চব ওলাই পৰিব যে কামাণ্ডেণ্ট প্ৰতাপ সিনহা বেয়া। আৰু আমাৰ DGP ছাৰো জানে এইটো বেয়া বুলি। সেইকাৰণে কিন্তু আগত কুলধৰ শইকীয়া IPS ছাৰে মাতিলে কি ক'লে, ৰিংকু এইবিলাক কৰিব নালাগে, কম্প্ৰমাইজ কৰি লোৱা, মিলামিলি কৰি লোৱা। আৰে মোক মাৰপিট কৰিলে আৰু মই মিলামিলি কৰিম, তেতিয়াহ'লে মই কামাণ্ডাৰক দিয়ক মাৰিবলৈ মোক। মাৰাৰ পিছত যদি কম 100 লগাই দিম, তাৰপিছত কম চৰি হ'ব নেকি? মোক এনেকৈ নহয়, 100 নহয়, মোকতো গুৰ চুৰ মাৰি ডিঙি চেপি অলপতে মাৰিয়ে পেলায়। ভাল আছিলে বুলিহে ৰাম গুৰুজী, আকৌ এইফালে হাতী বৰুৱা আৰু বহুত আছিলে বুলিহে। কিছুমানে লাষ্টত যেতিয়া মানে দেখিলে বেছি হৈছে, এই কণ্ডিশ্যনটো নহ'বলৈহে নেক্সট টাইম কোনো এটা মানে পুলিচৰ গাত হাত উঠাইছে। আমি পুলিচ মানুহে চোৰৰ গাতো হাত উঠাব নোৱাৰোঁ, এইটো আইনে কয়। কিন্তু পুলিচ মানুহে মোক মাৰিছে, এটা পুলিচ, মই আজি 10 বছৰ চাকৰি ৰানিং, সেইটোক আমি কেনেকৈ এৰি দিম, কেনেকৈ কম্প্ৰমাইজ কৰিম? কম্প্ৰমাইজ যোগ্যই নহয়। সেইফালে কামাণ্ডেণ্ট বোলে বহুত ডাঙৰ। সেইকাৰণে যদি BJP চৰকাৰ ঠিক হ'লেহেঁতেন, এইবিলাক কামাণ্ডেণ্ট কেতিয়াই ট্ৰান্সফাৰ হৈ ক'ৰবাত পৰিলেগৈহেঁতেন। কিন্তু BJP চৰকাৰ ঠিক নহয়। মই CM ছাৰ লগ কৰিবলৈ 5 বাৰ গ'লোঁ, কিন্তু লগ নকৰিলে। তাৰ কাৰণেহে এইবিলাক মানুহ, বেয়া মানুহে অসম পুলিচত আছে আৰু এইবিলাকে অত্যাচাৰ কৰি থাকিব। এইবিলাকক বেয়া কৰিব হ'লে চৰকাৰ ভাল হ'বলৈ আমাৰ নেতৃত্ব ভাল হ'ব লাগিব। জয় হিন্দ, জয় অসম।